কলঙ্ক মোচন ভেতো বানালে চলিয়া ভতি সর্বজনে বোলাবনি হরি সর্বজনে বোলা হরি হরি
রিখিতা মনৰ স্থিৰতা আৰু সেই সময়ত সেই নিসহায় অবলা নাৰীৰ আমিয়েই হৈৰম একমাত্ৰ সান্তনা। অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছোঁ। কলো এই কাপোৰকেইটা ধুব লাগিব সোনকালে। কাপোৰ ধোৱাটো বাদেই ঘৰখনত তাই ৰ'বলৈকো সময় নাই। ক'ত সময় হ'ব, ক'ত সময় হ'ব। এই নদীলৈ গৈ ডেকাবোৰৰ লগত গা ঘেলা ফুৰিবলৈ সময় নাই। এইজনীৰ পৰা আৰু শান্তি নোহোৱা হৈছে। আহক আহক আদিতা, তাইক মই আহক। হৰি কি শুনিব লাগে, কি শুনিব লাগে? তোক আজি মই এতিয়া মাৰ বাপেৰে ঘৰ তাতে তোক ফোনৰ পৰা ঠেলি ঠেলি পাব। বাপেৰে তোক আৰু এটা মোটা নহয় এতিয়া যা। ক্ষমা কৰিবলৈ মুক্তি ৰজা ৰামচন্দ্ৰ পায়।
আজি আজি অযোধ্যায় মিছা অপবাদ শুনি बोला बोला तुम्ही আমার আশ্রমে ক্ষুদ্র দেখিতা দেহ মানবরে মহামঙ্গলের ভাবে এ মহাযজ্ঞ করেছে ঘোষণা যাও বিশ্বামিত্রকে বিচারে বিশ্বামিত্র বিশ্বামিত্র
ৰাতিপুৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? রাম 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 কৃষ্ণ হরি পদ ভরে রাম কৃষ্ণ হরি বখুমতি রাম কৃষ্ণ হরি কপে ধরা ধরা যুদ্ধ দাদা ভাল আইক দেখাবলৈ ৰামৰ অলংকাৰ খুলি লৈ যাওঁ ব'লা শুনিছে আমাৰ অসমে বাসা লোভ কুখৰ পৰাক্ৰমত ধাৰা খাই আজি ৰঘুকুল মণি যাওঁ এদিক্ষণে গৈ জীৱন দেখুৱাই